বৰ্তমান সময়ততো সকলোৰে হাতত মোবাইল ফোন আছে আৰু এই মোবাইল ফোনটোৰ সকলোতকৈ ডাঙৰ প্ৰব্লেমটোৱে হ'ল এইটো শ্ল' হৈ যায়। আপুনি যদি আজি মোবাইল এটা কিনিছে সেইটোৰ পৰা আশা নকৰিব যে নেক্সট 2 বছৰলৈ সেই মোবাইলটোৱে ছেইম পাৰফৰ্মেঞ্চ দিব। চ' আজিৰ এই ভিডিঅ'টোত আমি তাকেই ডিছকাছ কৰিম মোবাইল ফোন কিয় শ্ল' হৈ যায় আৰু তাৰ চলিউশ্যনবোৰ। চ' দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আপুনি মোবাইলটো কিনাৰ পৰাই আপোনাৰ ফোনততো অলৰেডি কিছুমান ছফ্টৱেৰ মানে এপছ ইনষ্টল হৈয়ে থাকে। তাৰ বাহিৰেও আপুনি নিজাকে বহুতবোৰ এপ ইনষ্টল কৰি লয়। এই এপছবোৰে আপোনাৰ ফোনটো বহুত পৰিমাণে শ্ল' কৰি দিয়ে। মই আপোনাক এটা চিম্পলি কথা এটা কওঁ, আজি আপুনি মোবাইল এটা কিনিছে যিটোত আপোনাৰ মোবাইলটোত লেটেষ্ট প্ৰচেছৰটো আছে, মানে যিটো বৰ্তমান ভালকৈ চলি আছে সেইটো প্ৰচেছৰ আছে। অহাৰ নেক্সট 2-3 বছৰলৈতো সেই প্ৰচেছৰটো শ্ল' হৈ যাব। ঠিক তেনেদৰে এপছ কোম্পেনীবোৰে যিটো প্ৰচেছৰ লেটেষ্ট চলি আছে সেই হিচাপত আপডেটবিলাক দিয়ে। আজি আপুনি মোবাইলটো কিনিলে, তাৰ 2-3 মাহ পিছতেই নতুন প্ৰচেছৰ আহি যায়। তাৰ আৰু 6 মাহ পিছত আৰু ভাল প্ৰচেছৰ আহি যাব। ঠিক তেনেকৈ এপছ কোম্পেনীবিলাকেও সেই প্ৰচেছৰটো হিচাপত আপডেট দিব, যিটো আপডেটটো ডাঙৰো হ'ব আৰু ফোনটোৰ কাৰণেও কম্পেটেবল হ'ব, সেই নতুন প্ৰচেছৰটো নতুন ফোনটোৰ কাৰণে। এই ক্ষেত্ৰত আপোনাৰ মোবাইলৰ এপকেইটাৰ বাহিৰেও আপোনাৰ ফোনৰ যিটো অপাৰেটিং ছিষ্টেম আছে, সেই অপাৰেটিং ছিষ্টেমৰ নতুন আপডেটবোৰে আপোনাৰ ফোনটো বহু ক্ষেত্ৰত শ্ল' কৰি দিয়ে। কাৰণ চাওক, যিবোৰ নতুন আপোনাৰ ধৰক প্ৰচেছৰটো পুৰণা কিন্তু অপাৰেটিং ছিষ্টেমটো লেটেষ্ট, তেন্তে অবভিয়াছলি আপোনাৰ ফোনটো শ্ল' হ'ব। কাৰণ সেই নতুন অপাৰেটিং ছিষ্টেমটো মানে যিটো এণ্ড্ৰইডৰ নতুন ভাৰ্জন আহে ন, সেই এণ্ড্ৰইড ভাৰ্জনটোৱে সেই নতুন প্ৰচেছৰৰ কম্পেটেবল কৰি বনাই দিছে। চ' আপোনাৰ ফোনটো নিশ্চয় শ্ল' হ'ব। মই এটা উদাহৰণে আপোনাক বুজাই দিছোঁ। এখন প্লেন আছে, ধৰক লেটেষ্ট মডেলৰ প্লেন আছে। সেই প্লেনখন এজন পুৰণা পাইলটে চলাব আহিছে। চ' চলাব পাৰিব নেকি? নিশ্চয় নোৱাৰে। ঠিক তেনেদৰে আপুনি প্লেনখনক ছফ্টৱেৰটোৰ লগত তুলনা কৰক আৰু পাইলটজনক আপোনাৰ প্ৰচেছৰটোৰ লগত তুলনা কৰি কথাটো বুজি চাব পাৰে। এই ক্ষেত্ৰত কিন্তু এপল বহুতো আগবাঢ়ি আছে। কাৰণ এপলৰ এটাই ফোন আছে, আইফোন। তাৰ বাহিৰে এপলৰ কোনো ধৰণৰ ফোন নাই। আইফোনৰতো 2-3টা প্ৰচেছৰ থাকিলেও আইফোনৰ অপাৰেটিং ছিষ্টেম এটাই। মানে আইফোনে সকলোবোৰ বস্তু নিজেই বনায়, সকলো তেওঁলোকৰ নিজেই, মানে কোনো থাৰ্ড পাৰ্টি নাই। চ' তেওঁলোকৰ কোনো প্ৰব্লেম নাহে আৰু এপছ কোম্পেনীবিলাকৰো প্ৰব্লেম নাহে। কাৰণ কিয়, আইফোনৰ ইমান আপডেট আহি নাথাকে ছফ্টৱেৰৰ। তাৰ বাহিৰে আইফোনৰ বেছি প্ৰচেছৰ নাই, আছে 2-3টা প্ৰচেছৰ। সেইকাৰণে ছফ্টৱেৰৰো কোনো প্ৰব্লেম নাহে। সেইকাৰণে আইফোন সকলোতকৈ ফাষ্ট আৰু অপ্টিমাইজেশ্যন আইফোনৰ চবতকৈ ভাল। আৰু সেইকাৰণে গেমাৰবিলাকে আইফোন ইউজ কৰি ভাল পায় আৰু আইফোনো হেক হোৱাৰ চান্স বহুতেই কম থাকে। আপোনালোকে চাগে ডিম্পু বৰুৱাৰ ভিডিঅ'টো চাইছে। পাৰা পৰিশ্ৰমত আপুনি নিজৰ মোবাইলটোত কমে এপছ ইউজ কৰিব। মই দেখা পাইছোঁ বহুত মানুহে 100-150লৈ এপছ ইউজ কৰে। ভাবক ইমান এটা এপছ ইউজ কৰে মানুহবোৰে, আৰু তাৰপিছতকৈ তেওঁৰ মোবাইলটো শ্ল' হৈ আছে। চাব কেইটা এপছ ইউজ কৰিছে। কিছুমানেতো গমেই নাপায় যে কি এপছ বেকগ্ৰাউণ্ডত চলে। কিছুমান এপছ আছে যিকেইটা এপছ মানে আপুনি এলাউ কৰি দিয়ে যে বেকগ্ৰাউণ্ডত চলিবৰ কাৰণে। মানে আপুনি যদি চিনেমাও চাই আছে বা ইউটিউবো চাই আছে, তেন্তে বেকগ্ৰাউণ্ডত সেই এপটো চলি থাকিব। কিন্তু সেই এপটো বেকগ্ৰাউণ্ডত চলাৰ কোনো কাম নাই। মানে কিছুমান ধৰক ক্লিনাৰ এপ আছে যিকেইটাই মানে কয় যে আপোনাৰ ৰেমটো ক্লিয়াৰ কৰি থাকিব, কিবা কৰি থাকে। কোনো প্ৰয়োজন নাই এইবোৰ এপৰ। এইবোৰ এপ সেইকাৰণে ইনষ্টল কৰিব। দেখা পাব এপটো খুলিলেই ফেন আহি যায়, ফেন ঘূৰিব ধৰে। কিছুমান একদম লাইট চাইট আহি যায়। এইবিলাক এপ ইনষ্টল কৰি লাভ নাই। য'ত কৈ আছে আপোনাৰ কেটছে ক্লিয়াৰ কৰি দিব, আপোনাৰ হেকৰ পৰা বচাব, এইবিলাক এপ কি ইনষ্টল কৰি লাভ নাই। উল্টাই সেইবিলাকে হেক কৰিব আপোনাৰ ফোনটো। ইয়াৰ বাহিৰেও আপুনি আপোনাৰ ফোনত বেছিকৈ ছফ্টৱেৰ ইনষ্টল কৰিব নালাগে। কাৰণ বেছিকৈ ছফ্টৱেৰ ইনষ্টল কৰি আছে মানে আল্টিমেটলি আপুনি আপোনাৰ ষ্ট'ৰেজটোৱে ফিল আপ কৰি আছে। আৰু বেছিকৈ এপ থকা মানে আপোনাৰ সেই এপবোৰ অ'পেন হওঁতেও টাইম লাগিব। ষ্ট'ৰেজৰ কথা কওঁতে মনত পৰিল, বহুতে নিজৰ ফোনত এক্সট্ৰা মেমৰি কাৰ্ড এখন ইউজ কৰে। এক্সট্ৰা মেমৰি কাৰ্ড ইউজ কৰাটো ভুল কিয় বুলি কৈছোঁ, আপুনি মোবাইলত যিটো ষ্ট'ৰেজ পায় সেই ষ্ট'ৰেজটোৰ কোৱালিটি মানে বনোৱা ছিষ্টেমটো বহুত ভাল। আৰু যিখন মেমৰি কাৰ্ড 500-600 বা 1000-2000 দিয়ে কিনে, সেইখনৰ কোৱালিটিটো ইমান ভাল নহয়। পাব, তথাপিও ফোনৰ লগত যিটো ষ্ট'ৰেজ পায় সেইটোৰ সমান ভাল হ'ব নোৱাৰে। বা ভিডিঅ' তাত ৰাখিছে, ফটো ৰাখিছে, ঠিকে আছে। কিন্তু কিছুমানে তাত এপো ইনষ্টল কৰি লয়, যিটো মানে মোৰ হিচাপত বেয়া। মোৰ হিচাপত কি বহুতে বেয়া বুলি কয়। কাৰণ আপোনাৰ ষ্ট'ৰেজটো শ্ল' হোৱা মানে আপোনাৰ এপটো অ'পেন হওঁতেও টাইম লাগিব। আৰু অ'পেন হোৱা টাইম মানে কি আপোনাৰ ফোনটো শ্ল' হৈছে। মানে আপোনাৰ মেমৰি কাৰ্ডখন লগোৱা নলগোৱা সমান।
আৰু পৰিশ্ৰমত তাতে ভিডিঅ' বা ফটো চটোৱে ৰাখাৰ চেষ্টা কৰিব, গান চান ৰাখাৰে চেষ্টা কৰক, এপ ইনষ্টল নকৰিব। ইয়াৰ পিছত আপোনাৰ বেটাৰীটো আপোনাৰ ফোনটো শ্ল' বহুত পৰিমাণে কৰি দিয়ে, কাৰণ চাবচোন যেতিয়া আপোনাৰ বেটাৰীৰ পাৰ্চেণ্টেজ কম থাকে, যেতিয়া চাবচোন আপোনাৰ 10% বেটাৰী থাকে, 5% থাকে বা 15% থাকে, তেতিয়া আপোনাৰ ফোনটো শ্ল' হৈ যায়। ঠিক তেনেদৰে যেতিয়া আপোনাৰ বেটাৰীটো পুৰণা বা অলপ বেয়া হৈ যায়, সেই বেটাৰীটো আপোনাৰ মোবাইলটো শ্ল' কৰি দিয়ে। সেইকাৰণে আপোনাৰ ফোনটো চাবচোন পুৰণা হ'লে ফোনবিলাক শ্ল' হৈ যাব ধৰে। তেনে ক্ষেত্ৰত আপুনি এটা বেলেগ বেটাৰী মানে ছাৰ্ভিচ চেণ্টাৰতে বেলেগ বেটাৰী এটা লগাব পাৰে। আৰু এটা মানে ৰিপৰ্ট অনুযায়ী আপোনাৰ ফোনৰ বেটাৰীটো 1.5-2 বছৰৰ ভিতৰত মানে 80% হৈ যায়। মানে মই আপোনাৰ এটা এক্সাম্পলেৰে বুজাইছোঁ, যদি আপোনাৰ বেটাৰীটো 4000 mAh হয়, তেন্তে 1.5 বছৰ বা 2 বছৰৰ পিছত সেই বেটাৰীটো 3200 mAh থাকিব, মানে ইমানখিনি বেটাৰী কমি যাব। চ' এইটো এটা বেটাৰীৰ ডিছএডভান্টেজ হয়, আৰু এইটো আমি ঠিক কৰিব নোৱাৰিমো চাগে, কাৰণ বৰ্তমান সময়তো আমাৰ হাতত এনেকুৱা ধৰণৰ টেকন'লজি নাই যিটো বেটাৰী ৰিপ্লেচ কৰিব পাৰিব। চ' কোম্পেনীবোৰৰ হাততো এই ক্ষেত্ৰত কোনো ধৰণৰ অপশ্যন নাই। আৰু এটা মই কেইটামান আৰ্টিকেল পঢ়িছিলোঁ য'ত কৈছে যে কোম্পেনীবিলাকে নিজেই ছফ্টৱেৰ আপডেট দি ফোনবিলাক শ্ল' কৰি দিয়ে, যাতে কনজিউমাৰবিলাকে সেইটো ফোন বাদ দি নতুন ফোন এটা কিনে। কাৰণ ফোনটো যদি শ্ল' কৰি দিয়ে, কনজিউমাৰবোৰেতো আৰু মোবাইলটো ইউজ নকৰিব, আৰু মানে নতুন ফোন এটা কিনাৰ ধান্দা ল'ব। এইটোৱে কোম্পেনীয়ে চাগে আইডিয়া, সেইকাৰণে শ্ল' কৰে। আৰু এই ক্ষেত্ৰত আইফোন নাম্বাৰ 1ত আছে। আইফোনৰ মানে বহুত স্কেম কৰিছে যে আইফোনে বোলে ছফ্টৱেৰ আপডেট দি ফোনবিলাক শ্ল' কৰি দিয়ে, পুৰণা ফোনবিলাক, কনজিউমাৰ বোলে নতুন ফোন কিনি লয়। চ' এইবোৰতো আছিল প্ৰব্লেমবোৰ যিবোৰ আমি ফেচ কৰি আছোঁ মোবাইল এটাৰ কাৰণে। ইয়াৰ চলিউশ্যনবোৰ মই আপোনাক কৈ দিছোঁ। যদি ফোনটো আপোনাৰ শ্ল' হৈ আছে, তেন্তে ষ্ট'ৰেজটো মিনিমাম মানে খালী কৰি ৰাখিব, যাতে ফোনটো ভালকৈ চলিব পাৰে। আৰু তাৰ লগতে যদি বেছি ছফ্টৱেৰ আছে, ছফ্টৱেৰো কমাই ইউজ কৰিব। আৰু লগতে আপোনাৰ ভিডিঅ' বা ফটো চটো বেছি আছে যদি আপুনি এক্সটাৰ্নেল ড্ৰাইভ এটাত লৈ থ'ব। এক্সটাৰ্নেল ড্ৰাইভ নাই যদি তেন্তে আপুনি ক্লাউড ষ্ট'ৰেজ মানে গুগল ড্ৰাইভ বা এনেকুৱা ধৰণৰ বহুত ষ্ট'ৰেজ আছে, সেইবোৰো ইউজ কৰিব পাৰে, তাতে আপলোড কৰি থ'ব পাৰে। চ' তাৰপিছত মেইনলি হ'ল আপুনি আপোনাৰ ফোনটো 6 মাহ বা এবছৰৰ মূৰে মূৰে ফৰ্মেট মানে ৰিছেট মাৰা ট্ৰাই কৰিব। কাৰণ ৰিছেট মাৰিলে আপোনাৰ ফোনটো আকৌ আগৰ দৰে হৈ যায়, সেইটো কৰাৰ ট্ৰাই কৰিব। আৰু বহুতে মোবাইলবিলাক কেতিয়াও ৰিষ্টাৰ্ট নামানে, মানে ৰিবুট নামাৰে। চ' ৰিবুট মাৰা এবাৰ ট্ৰাই কৰিব। কাৰণ মই দেখা পাইছোঁ কিছুমান ল'ৰা আছে যিবোৰৰ ফোন 1 মাহ 2 মাহ হ'লেও ৰিবুটে নামাৰে। আৰু মোবাইলটোক এবাৰ অফ কৰা দৰকাৰ হয়, কাৰণ আপুনিওতো টোপনি মাৰে, মোবাইলটোক অলপ ৰেষ্ট দিব। আৰু ফোনবিলাকৰ পৰা এই এক্সট্ৰা যিবিলাক আল ছফ্টৱেৰ আছে এইবোৰ গুচাই দিব, যাতে ফোনটো মানে ভালকৈ থাকে, অলপ হেল্ডি ফৰ্মত থাকে। আপোনাৰ অপাৰেটিং ছিষ্টেমটোৱে যথেষ্ট এই ফোনটো ভালকৈ চলাবৰ কাৰণে। আৰু প্লে' ষ্ট'ৰৰ পৰাই পাৰা পৰিশ্ৰমত এপবিলাক ইনষ্টল কৰিব, বেলেগ এপ ষ্ট'ৰ ইউজ নকৰিব ডাউনলোড কৰাৰ কাৰণে এক্সট্ৰা এপবোৰ। আৰু জি.টি ফাইল ডাউনলোড কৰি নথ'ব ফোনত, যাতে ফোনটো হেং হৈ যায়। আৰু এইবিলাক কিছুমানে লঞ্চাৰ ইউজ কৰে, যিকোনো ধৰণৰ লঞ্চাৰ, এই ন'ভা লঞ্চাৰটো যথেষ্ট পৰিমাণে ভাল। আৰু বহুত ধৰণৰ লঞ্চাৰ আছে যিবিলাক ইউজ কৰে, ভাল নহয়। আৰু এইবিলাক ৰুট এইবিলাক একো নকৰিব, এইবিলাকো ভাল নহয়। ত' টোটেলি মানে যিবিলাক অলপ নিগেটিভ বস্তু সেইবিলাকৰ পৰা দূৰতে থাকিব, যদি ফোনটো আপুনি টোটেলি 3-4 বছৰমান ইউজ কৰিম বুলি ভাবিছে। ইয়াৰ বাহিৰেও কিছুমানে ফোনত লাইভ ৱালপেপাৰ ইউজ কৰে, মানে এইবিলাক ভিডিঅ'ৰ দৰে ৱালপেপাৰ লৰি থাকে ভিডিঅ'ৰ দৰে। চ' এইবিলাক ইউজ নকৰিব, এইবিলাকতো একদম ফাল্টু হয়। আৰু বেটেৰীও আপোনাৰ বহুত খাব, তাৰ লগতে এইটো বেকগ্ৰাউণ্ডত চলি থাকে, বেকগ্ৰাউণ্ডত মানে এটা ভিডিঅ' চলি থকাৰ দৰে হ'ব। চ' আপুনি যদি গেম খেলিছে তেতিয়াও চলি থাকিব। চ' এইবিলাক কৰাত ট্ৰাই নকৰিব। আৰু মানে মই যিখিনি কৈছোঁ সেইখিনি যদি আপুনি মানি চলে, তেন্তে আপোনাৰ ফোনটো এটা হেল্ডি ফৰ্মত বহুত দিনলৈ থাকিব পাৰিব। চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টোৰ পৰা নতুন কিবা শিকিবলৈ পালে, নতুন কিবা জানিবলৈ পালে, তেন্তে আপোনাৰ বন্ধুবোৰক শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জানিব পাৰে। আৰু ভিডিঅ'টো লাইক কৰি দিব, আৰু এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আশা কৰিছোঁ আপোনাৰ দিনটো শুভ হওক, ঘৰতে থাকক, ষ্টে ছেফ, ষ্টে হেল্ডি এণ্ড গুড বাই।